নমস্কাৰ আমি সকলোৱে দেখি আছোঁ এছএছচিৰ ফিজিকেল চলি আছে যেহেতু বহুত কিবা কিবি খেলি মেলি হোৱা দেখি আছোঁ খেলি মেলিটো হ'বই কাৰণ বহুত ডাঙৰ ৰিক্ৰুটমেণ্ট যেহেতু তো অকমান খেলি মেলি হোৱাটো স্বাভাৱিক তেনে ক্ষেত্ৰত হাইটৰ খেলি মেলিটো যোৱা বছৰৰ পৰা যেটা আৰম্ভ হৈছিল যেটো সন্মুখীন কৰি মই আজি ইয়াতে আছোঁ তো এই খেলি মেলিটো এইবাৰো আমি হোৱা দেখা পাই আছোঁ তাৰে আগত অকমান ব্ৰিফ ইন্ট্ৰডাকশ্যন দিওঁ এখন মোৰ এছএছচি 2021ৰ স্লিপ ফিজিকেল পাস কৰা স্লিপ আৰু য'ত মোৰ হাইট ইয়াতে দেখাব পাৰোঁ 166 সেন্টিমিটাৰ আছে আৰু মই ফাইনেলত আউট হ'লোঁ এইটো ভৰ্তিত মানে যিটো 2022ত ৰিক্ৰুটমেণ্টটো হৈছিল 22তে ৰিজাল্ট দিছিল 21ত এপ্লাই কৰা এছএছচি 2021 বুলি কয় এইটো ফাইনেলত আউট হ'লোঁ যিহেতু এছএছচি 2022 এপ্লাই কৰিলোঁ পঢ়িলোঁ 90 মাৰ্ক সামথিং মাৰ্ক আহিল মোৰ CRPF খটখটিত মোৰ ফিজিকেল আছিল যোৱা বছৰ আৰু তাত মোৰ হাইট ওলাল 164.8 যেটো মানে একদম টোটালি ৰং আছিল আৰু মই এখন ৰিজেক্ট কৰি দিলে আৰু নট কোৱালিফাইড ইন হাইট বুলি এখন ৰিজেকশ্যন স্লিপ হয় এখন দি দিলে মোক আউট কৰি দিলে আউট আৰু মোৰ কাম নাই আৰু মই জানো মোৰ হাইট 166.5 166.67 সামথিং আছে কিন্তু 164.8 হ'বই নোৱাৰে মানে অসম্ভৱ তেওঁলোকে মানে বাস ওলাই দিলে আৰু CRPF কি কম তাৰ পিছত হল মই এটো এনে বৈ থাকিব নোৱাৰিলোঁ তাৰ পিছত আহি গ'লো মই কোৰ্ট কেছ মাৰি দিলোঁ এটা কোৰ্ট কেছ আৰু কোৰ্ট কেছত প্ৰথম অৰ্ডাৰত ওলাই গ'ল যে এই লোকৰ হাইট জুখিব লাগে অকলে মই কৰা নাই 4-5 জন টোটাল 20 জন মান ল'ৰা কৰিছিল আৰু মোৰ গ্ৰুপত 4-5 জন মান ল'ৰা আছিল যেহেতু কোৰ্টে আমাৰ অৰ্ডাৰ দিলে যে কেছ কৰিব লাগে আৰু কোৰ্টে অৰ্ডাৰ লৈ আমাক আৰু CRPF মাতি হাইট ভালকৈ জুখিলে এইবাৰ ভালকৈ হাইট জুখোতে মোৰ হাইট চাব পাৰে 3 নম্বৰত মোৰ নাম আছে 166 সেন্টিমিটাৰ আকৌ ওলাই মই ফিজিকেল পাস কৰি দিলোঁ বাকি এই লিষ্টখনত যিসকলৰ নাম আছিল সবকে হাইটত আউট কৰি দিছিল সব আউট মানে ঘৰক যা আৰু কাম নাই তেনেকুৱা আছিল কিন্তু আমি কোৰ্ট কেছ কৰাতে বাকি কিজনৰ চাকৰি গ'ল মোৰ বাৰু আৰু পিছত প্ৰবলেম হ'ল হেতু বেলেগ কথা কিন্তু বাকি কিজনৰ চাকৰি গ'ল পিছত হ'ল দেৰি হ'ল কিছুমানৰ জয়েন কৰিবা 6 মাহ হ'ল কিছুমানৰ বহুত লেটকৈ জয়েনিং হ'ল কিন্তু তেওঁলোকে প্ৰথমতে সবকে হাইটত ৰিজেক্ট কৰিছিল বেতন ল'ব লাগে হাইট নাই আউট তো এইবাৰো আমি হাইটত আউট হোৱা দেখিছোঁ তো তেনেকুৱা যদি কাৰোবাৰ ৰিয়েল হাইট আছে ধৰক কাৰোবাৰ 165ও আছে কম থাকিলে নহব হয়দা মোৰ হাইট একচুয়ালি কম আছিল আগৰ পৰা কিবা কৈ পাস কৰিছিলো মানে পাস কৰি গেল লাখ ভাল আছিল তেনেকুৱা নহয় যাৰ একচুয়াল হাইট 165 বা 165 ৰ ওপৰত আছে আৰু তেনে লৰাক যদি আউট কৰিছে চিন্তা অকমান অলপ কৰিব নালগে 100% পাস কৰিব পাৰিবা কাৰণ মই যোৱা বছৰ পাস কৰি আইছো আৰু কোৰ্টৰ অৰ্ডাৰ সদাৰো মোৰ হাতত আছে তো চিন্তা কৰিব নালগে তো তেনেকুৱা যদি প্ৰবলেম ফেস কৰিছে মই দুইজনে ফেস কৰা দেখিছো তো চিন্তা কৰিব নালগে আমি ইয়াৰ বিষয়ে বহুত ভাল পদক্ষেপ ল'ব পাৰিম তো যোৱা বছৰ আমাৰ যি প্ৰি মেডিকেল কৰা দাদাজন যি আছে তেখেতে যি প্ৰি মেডিকেল কৰাই থাকে ডক্টৰ নহলে তেখেতক মই সুধিছিলো যে মোক হাইটত ওলালে মই কি কৰোঁ যোৱা বছৰ মই ফাইনেলক লগি গলো ভাই পাস কৰি তথাপি কয় তেখেতে কয় যে CRPF যি কৈ সেই হয় আৰু একো কৰিব নোৱাৰা কিন্তু আমাৰ প্ৰি মেডিকেল কৰা দাদাৰো ফুল মই সাবিত কৰিলো এবাৰ তেখেতেতো আৰু বাস কৰি থাকে কিবা কিবি হাইউতে তেখেতক চালে তেখেতে আজি এটা কলে কালি এটা কিবা কয় তো তেখেতৰ পৰা একো মানে ৰাইট নলব তেখেতৰ ৰাইট মানে মূৰ নষ্ট হৈ যাব তো যদি তেনেকুৱা হাইট চেষ্টটো নহয় একচুয়ালি চেষ্টটো ৰিজেক্ট কৰিলে এটো মানে কৰিব নোৱাৰে কাৰণ চেষ্টটো কম বেছি হৈ থাকিব পাৰে কিন্তু হাইটৰ মেইনলি যদি কোনোবা ৰিজেক্ট হয় দেন চিন্তা একো কৰিব নালগে বিন্দাস ফিজিকেল পাস কৰিবা মোক মেছেজ কৰিব পাৰা আৰু মোৰ নম্বৰ যেটো বা ইনষ্টাগ্ৰাম আইডি মোৰ ডেসক্ৰিপচনত আছে ইয়াৰ বিষয়ে আমি ভালকৈ তাৰ ডিটেইলছ আলোচনা কৰিম বাকি সকলোৰে ফিজিকেল কেনেকুৱা চলিছে জনাবচোন আজিৰ ভিডিঅ'ত এইখিনিয়ে ধন্যবাদ